গাইজ চাব পাৰে আইলেণ্ডত কেনেকুৱা পানী হৈছে। তথাপিও বহুত কমিছে আমি আহাৰ। আমাৰ লেটে হ'ল, মানে ইমান বৰষুণ দি আছিল, কেনেকৈ আহিম। আগতে এইফালে আহিলে পানী দেখাই যোৱা নাছিল, এতিয়া চাওক। চ' গাইজ এতিয়া আইলেণ্ডত আছোঁ আমি। এতিয়া চাব পাৰে পিছফালে এইবিলাকতো পূৰা ঠিকে আছে, কিন্তু এনেকৈ চাওক। এই মাজত পৰি আছে এইবিলাক। তো গাইজ কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা পানী হ'ব, এই পৰিস্থিতি দেখা পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আমি ভাবিয়ে থাকোঁ যে নদীটো ইমান ডাঙৰ, কিন্তু পানীচোন নালাৰ দৰে যাই থাকে, এই সৰু এটা জেগাতে যাই থাকে। কিন্তু এতিয়া চাওক, এইটো এনেকুৱা লাগিছে যে হয় এইটো এটা নদী। কিন্তু মানে যিমান আহিছোঁ, মানে এনেকুৱা লগা নাই যে এইটো এটা নদী, কিন্তু আজি লাগিছে নহয় এটা নদীৰ ওচৰত আহিছোঁ আমি। মানে এতিয়াহে লাগিছে যে আমি নদীৰ পাৰত আছোঁ, যে আইলেণ্ডত আছোঁ। নহ'লেতো এনেকুৱা লাগে যে কি সৰু এটা নালা। কিন্তু চাওক, এইটোৱে বৰনদীৰ পাৱাৰ মানে। ইয়াত ধাৰ বহুত আছে, কিন্তু এইটো যদি মানুহ এতিয়া পৰে সি আৰু বাচাই ৰখা নাই। যদি সাঁতুৰিব নাজানে সি শেষ আৰু। সাঁতুৰিব জনা মানুহ ইয়াতে সাঁতুৰিব ভালকৈ নোৱাৰিব, কাৰণ যি ধাৰ ইয়াত মানে পানী যেনেকৈ গৈ আছে সেনেকৈ যাই থাকিব লাগিব। এতিয়া যিহে লেভেল পানীৰ বা, আৰুতো আছিলেই বোলে পানী, আমাৰ অহাত লেট হ'ল। লেট মানে ইমান বৰষুণ দিছিল, বৰষুণত আৰু কেনেকৈ আহিম আমি। এতিয়া ব্ৰিজ দুটা আছে, আই থিংক সেইটো ব্ৰিজৰ তলেদি কিজানি পানী গৈয়ে আছে। মানুহ চাওক, আজি ইমান মানুহ আহিছে বা। গাইজ এইবাৰ সিপাৰৰ পৰা ইপাৰে গুচি আহিলোঁ আমি। চাওক ইফালেও পানী গৈ আছে, এতিয়াহে লাগিছে যে ডাঙৰ এটা নদী। এতিয়া গাইজ আমাৰতো ভালে লাগিছে নদীৰ পানী চাই, কিন্তু যিসকল মানুহ মানে ঘৰ উটাই লৈ গৈছে সিহঁতে ৰিলেট কৰিব পাৰিছে কষ্টটো, যে কিমান কষ্ট এনেকুৱা পানী গ'লে। চাওক এতিয়া আমি চাই ভাল লাগি আছে, এটা ধুনীয়া চিনাৰী পাইছোঁ আমি, যে ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য পাইছোঁ, যে পানী গৈ আছে, নদীৰ পানী গৈ আছে এনেকৈ। কিন্তু যাৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে সিহঁতে বুজি পায় যে কষ্টটো কি বানপানীত। এতিয়া আমাৰ ঘৰটো পানী উঠো উঠো হৈছে, কিন্তু আমাৰ জেগাটো বহুত ওখ কাৰণে তেনেকুৱা মানে প্ৰব্লেম পোৱা নাই। আৰু ওচৰত নদী নাই, তেনেকুৱা মানে নদী আছে যদিও অলপ দূৰত আছে। কিন্তু ইয়াতে চাওক পানীৰ কি ধাৰ। গাইজ চাব পাৰে বহুত মানুহ আহিছে আজি, পূৰা মেলা যেন লাগিছে। আমি এইটো মৰে আছিলোঁ, সেইফালে যে গাড়ীবিলাক আছে সেইফালে আছিলোঁ আমি। চ' দুয়োফালে পানী গৈ আছে। আজি মানে মই হেলমেট মাউণ্টটো নানিলোঁ, মানে বৰষুণ পৰি থাকেতো, সেইকাৰণে মানে মটো ব্লক নকৰিলোঁ, আৰু বহুত দিন ব্লক কৰাও নাই তেনেকৈ এই বৰষুণৰ কাৰণে। চাওক 3-4 দিনৰ বৰষুণত কি অৱস্থা হৈছে। গাইজ ছেকেণ্ড ব্ৰিজৰ ভিউ চাওক। এতিয়াতো পানী বোলে বহুত কমিছে, ইয়াৰে লোকেল মানুহবিলাকে কৈ আছে, কিন্তু মৰ্ণিঙত বোলে আৰু পানী আছিলে। মানে এইবিলাক পূৰা পানীৰ তলতে আছিল, এতিয়া বহুত মানে পানী কমিছে। ভয়ে লাগে মোবাইলটো এনেকৈ ভিডিঅ' কৰিব, পৰিবলৈ গ'ল আৰু। এতিয়া যদি মোবাইল পৰে শেষ, মোৰ গোটাই শেষ। পানী চাব পাৰে। আমি এই আইলেণ্ডত আছিলোঁ।